Good morning অসম সকলোৰে ভালনে বাৰু এটা সময় হৈছে 7টা ৰাতিপুৱা 7টা বাজিছে মই এটা ক্লাছলৈ যাব ওলাইছোঁ মানে টিউশ্যন কৰিবগৈ লাগে তো এইখন মোৰ বচন্তি আচলতে এইখন এতিয়া আচলতে মোৰ বুলি ক'ব পাৰি মানে দেউতা আছিলে কিন্তু এতিয়া মই ল'লোঁ তো এতিয়া মই ক্লাছলৈ যাওঁ বহুত দিন আপোনালোকক লগ পোৱা নাই এতিয়াৰ পৰা আকৌ কণ্টিনিউ কৰিম বুলি মই ভাবিছোঁ ভবা হৈছে আৰু কি হয় নাজানো মানে ব্যস্ত বহুত বেছি তো আপোনালোকে এতিয়া গম পাব মই আচলতে কিমানটো ব্যস্ত হৈ থাকোঁ তো লাহে লাহে সকলোবোৰ গম পাতিব বলক এতিয়া 10 বাজিলে মই ঘৰ পাই গ'লোহি এতিয়া হাত মুখ ধুলোঁ ধুই এতিয়া এখন খুলি দিওঁ ৰ'ব কিনে এখন পিন্ধি থাকিম ঘৰ পালোগৈ এতিয়া অলপ দেৰি বহি মোবাইল চোবাইল অকণমান চাই মেলি লওঁ তাৰপিছতে হয়তো কলেজৰ ফালে পাক এটা মাৰিবলগীয়া হ'ব পাৰে কাম এটা আছে যদি যাওঁ আপোনালোককো লগতে লৈ যাম আমাৰ ছাগলজনী অকণমান চিঞৰ হৈ আছে আৰু বেয়া চেনে পাব তাৰ কাৰণে দেই আৰু এতিয়া ক্লাছ এটা আহিল ক্লাছ 5ৰ বহুদিনৰ মূৰত এয়া আমাৰ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়লৈ আহিলোঁ আমি যেতিয়া আছিলোঁ তেতিয়া এইবোৰ নাছিলে কিন্তু দেই এতিয়া একদম ধুনীয়াকৈ পেলালে আমাৰ চায়েন্সৰ ফালে একদম মজা কৰি দিলে চাব পৰা একদম ধুনীয়া এখন গাৰ্ডেন বনাই পেলাইছে আৰু এইটো মানে পিছফালে আগতে ইমান ভাল নাছিলে কিন্তু এতিয়া মজা কৰি পেলালে আৰু এই ফুলপাহ কি বুলি কয় আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন ফুলপাহ কি বুলি কয় 3টা বাজিব হ'ল মই এতিয়া ঘৰ পালোহি পাই এতিয়া মুখ চুখখন ধুই ল'লোঁ ধুই লৈ এতিয়া কিবা এটা খাই লওঁ খাই পেলাই গৈ আছোঁ লাহদৈগড়লৈ কাম এটাত এইটো হৈ গ'ল লাহদৈগড়লৈ যোৱা আমাৰ ফালৰ পৰা ৰাস্তা মানে এইটো লাহদৈগড় তিনিআলিৰ পৰা সোমাই আহি পেলাই যিটো আমাৰ ৰংদৈ ফালে আহিছে সেই ৰাস্তাটো তো মই এতিয়া গৈ আছোঁ আমাৰ লাহদৈগড় ফালে হৈ আপোনালোকে দেখিছে সেইফালে এনেকৈ জাল থাকে তো সেই জালত মাছ ধৰে আৰু এইখন নৈ এখন আমাৰ চাইডে আৰু কেনেকুৱা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপোনালোকে চাই লওক আৰু এইফালে আপোনালোকে যাব পাৰিব আমাৰ মইনাপুৰীয়া ঢেকীয়াখোৱা চবলৈকে যাব পাৰিব এইফালে আৰু এখন পাৰ্কৰ নিচিনা এটা আছে বৰ মজা বস্তু এটা আছে আপোনালোকক মই দেখুৱাই আছোঁ আৰু মানে যিটো নেচাৰেল বিউটি এইফালে একদম সম্পূৰ্ণ ধুনীয়া আছে চাইডৰ পৰা আপোনালোকে কিমান মজা জেগা তো আহিব এপাক এইফালে যদি আপোনালোকৰ ইচ্ছা যায় আৰু কিন্তু বস্তু মজা আৰু এইফালে কাষত চক এইফালে পুনৰ এখন জাল এনেকুৱা জাল এইফালে ধেৰ আছে তো আহি পেলাই আপোনালোকে চাবহি পাৰে খুব মজা মাছ ওলায় আৰু এই আৰু মাছ আৰু মানে ধৰে আৰু লয় আৰু খায় আৰু সেয়া তেনেকৈ আৰু এইফালে আমি এতিয়া গৈ আছোঁ একদম পূৰা গৈ আছোঁ মই চলাই গৈ আছোঁ মোৰ বেকত আছে আমাৰ ভতিজাটোৰ সীমান্ত সি একদম পূৰা মজা আছে ভিডিঅ' কৰি গৈ আছে এতিয়া গৈ আছোঁ ক'লৈ গৈছোঁ লাহদৈগড় পুনৰ এখন আহি গ'ল জাল সেইখন এখনত আছে ৰ'ব এই দেখুৱাই ক'ত গ'লি এইখন এখন জাল এতিয়া বৰ্তমান মাছ মৰা নাই সেইটো কাৰণে মানুহ দুনুহ নাই এইখন এখন জাল তাত মানুহ ওলমি দিলে ভাল লাগিব কিন্তু দেই তো সেই তেনেকৈ আৰু গৈ আছোঁ গৈ আমি এতিয়া এখন জেগা পাম ইফালে এখন জেগাখনৰ নামটো কি আছিলে বালিচাপৰি তো ৰ'ব বালিচাপৰি পাই আছোঁগৈ দেখাই আছোঁ আৰু ইয়াৰ ৰাস্তাৰ কাষত আমাৰ গৌমাতা আৰু লগতে ইয়াৰ এখন জাল এতিয়া আমি গৈ পাই গ'লোগৈ আমি বালিচাপৰি তো এইখন স্কুল আৰু এইখন আছে স্পীড ব্ৰেকাৰ এটা লাহেকৈ বাছ এইফালে বালিচাপৰি আৰু এইখন এৰিয়াখনো বালিচাপৰিয়ে কয় তো আমি এতিয়া আকৌ পুনৰ লাহদৈগড়ৰ ফালে গৈ আছোঁ আৰু এতিয়া আমি আহি পালোহি বালিচাপৰি নামঘৰ এয়া বালিচাপৰি নামঘৰ আৰু এতিয়া পুনৰ এইফালে গৈ আছোঁ আৰু বহুতো জেগা দেখাবলৈ আছে তো দেখুৱাই গৈ থাকিম কিন্তু তাৰ আগতে আপোনালোকে তাৰ এতিয়া বিউটি দিছোঁ কিমান মজা জেগা আৰু এইফালে এটা ৰাস্তা আছে সেইটো কেনি যায় মই নাজানো দেই আৰু এইফালে গৈ থাকিম গৈ ক'ত পাম গৈ আছোঁ এই দাৰ্জিলিং আৰু বৰ্তমান স্পীড ব্ৰেকাৰ এটা পাৰ হৈ সোঁফালে আমি পালোঁ গড়গুৰি নামঘৰ এইফালে যায় গড়গুৰিলৈ ঠিক আছে তাৰপিছত এইখন এৰিয়া গড়গুৰি বুলি কয় তো আমি বালিচাপৰি পাৰ হৈ গড়গুৰি পাৰ হ'লোঁ এতিয়া আকৌ পুনৰ গৈ আছোঁ পাই গ'লোহি আমি এতিয়া মেলেং হাই স্কুল তো এইখন চাই ল'ব পাৰে আপোনালোকে
মেলেং হাইস্কুল ইয়াতে হয়তো বহুতো ছাত্ৰ ছাত্ৰী পঢ়িছে তো ইয়াত পঢ়া ছাত্ৰ ছাত্ৰীখিনিয়ে লাইক এটা মাৰি দিব লাগে আৰু আৰু এনেকৈ গৈ 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 আমি পাওঁ গোবিন্দ মন্দিৰ তো গোবিন্দ মন্দিৰলৈ মই যোৱা নাই তো সোনকালে যাম তো আপোনালোককো তেতিয়া দেখাম আৰু বৰ্তমান এয়া ফাষ্টফুডৰ দোকান আৰু এইফালে আমি গৈ আছোঁ পুনৰ আৰু এনেকৈ গৈ 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 আমি পাই গ'লোহি নতুন মেলেং আৰু এইখন এৰিয়া হৈ গ'ল আমাৰ নতুন মেলেং আৰু পুৰণা মেলেং বুলি আছে বাৰু বৰ্তমান এইখন নতুন মেলেং আৰু গৈ আছোঁ এতিয়া আকৌ পুনৰ গৈ আছোঁ আৰু আমি এনেকৈ গৈ গৈ পাই যাম বিখ্যাত মইনাপুৰীয়া নামঘৰ এইফালেদি যায় মইনাপুৰীয়া নামঘৰলৈ আৰু এইফালেদি আহি আপোনালোকে এনেকৈ মইনাপুৰীয়া নামঘৰলৈ যাব পাৰিব মানে লাহদৈগড়ৰ ফালেদি এনেকৈ সোমাই মইনাপুৰীয়া নামঘৰলৈ আপোনালোকে আহিব পাৰিব তো আমি এতিয়া লাহদৈগড়ত তিনিআলিলৈ গৈ আছোঁ তাৰ পৰাতো ঢেকীয়াখোৱালৈ যাব পাৰি আৰু এটা মেইন কথা হ'ল কি মইনাপুৰীয়া নামঘৰ এই ৰাস্তাটোদি গ'লে আপোনালোকে ঢেকীয়াখোৱা নামঘৰ বেকফালেদি ওলাবগৈ পাৰে হা ফাইনেলি এনেকৈ আহি আমি এয়া পাই গ'লোহি লাহদৈগড় তিনিআলি আৰু এইখন যে গেট ভাগ দেখিছে এইভাগ হৈছে মইনাপুৰীয়া গেটলৈ যোৱা মানে মেইন গেটখন তাৰপিছত ইফালৰ ৰাস্তাটোৰে মইনাপুৰীয়া গেটলৈ এনেকৈ সোমাই যোৱা ৰাস্তাটো আছে আৰু তো এইফালে এয়া লাহদৈগড় আমি পাই গ'লোহি এতিয়া লাহদৈগড়ৰ তিনিআলিৰ পৰা আমি এতিয়া যাম এনেকৈ লেফ্ট ছাইডে তো লেফ্ট ছাইডে যদি আপোনালোকে যায় তেনেহ'লে অলপ দূৰ গৈ পেলাই আমাৰ ঢেকীয়াখোৱা বিখ্যাত যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰ আপোনালোকে পাব আৰু ঢেকীয়াখোৱা বৰনামঘৰ আচলতে তিনিটা আছে ঢেকীয়াখোৱা সৰু নামঘৰ তাৰপিছত ঢেকীয়াখোৱা মাজু নামঘৰ তাৰপিছত পায় ঢেকীয়াখোৱা বৰনামঘৰ তো আমি এতিয়া তালৈ নাযাওঁ এতিয়া আমি এনেকৈ যাম বাওঁফালে ঘূৰি এইফালে আছে মনীষা তো আহিছোঁ মনীষালৈ বুলি বিশেষ কাম এটাত কি কাম তাৰ পিছৰ ভিডিঅ'টো আপোনালোকে গম পাব এয়া লাহদৈগড়ৰ পৰা ঘৰৰ মুখে গৈ আছোঁ মোৰ লগতে মোৰ ভতিজাটো আছে সীমান্ত ৰ'ব আপোনালোকে দেখিছে চাগে আগতে মোৰ ভিডিঅ'টো আপোনালোকে ইয়াক দেখিছে এতিয়া ঘৰলৈ গৈ আছোঁ পাই লওঁগৈ এতিয়া বৰ্তমান মই আমাৰ এই মানে আমাৰ ঘৰৰ পৰা আগত চাৰিআলি আছে ৰংদৈ চাৰিআলি আছে তাত পাইছোঁহি ইও কিয় কি মোবাইলত কিয় ভিডিঅ' কৰি আছে এনেকৈ ৰখিবলৈ বোলে আপোনালোকক কৈ দিওঁ এয়া এইবোৰ এনেকৈ আৰু ই ফটো মাৰিছে মই আপোনালোকক অকণমান এইকণত থকা এই ভিউটো দেখাই দিছোঁ ৰ'ব ৰাতি 9 বাজিলে এতিয়া বৰ্তমান মই লেপটপটোৰ সন্মুখত লৈ পেলাই বহি আছোঁ কিছুমান কাম কৰিবৰ কাৰণে আৰু লেপটপটো মানে মোৰ কি হ'ল বেয়া হৈ আছিলে এতিয়া বৰ্তমানো বেয়া হৈ আছে চাৰ্জাৰডালো বেয়া হ'ল ভাল কৰিব দিছোঁ মই আজি লগৰ এটাৰ চাৰ্জাৰ এইফালে এয়া চাৰ্জাৰ ওলমাই থৈ দিছে নেকি মই দেখাইছোঁ ৰ'ব বেক কেমেৰাটো দেখাই আছে সেই মানে সেইডাল ইউজ কৰি পেলাই আজি কাম কৰিম তাকে এই সৰু সুৰা কাম কিছুমান আছে এইবোৰ ঠিক ঠাক কৰিব লাগে মানে সেইবোৰ কামকে কৰি মেলি লওঁ এইটো ভিডিঅ' কেতিয়া এডিট কৰোঁ নাজানো আৰু হোৱাটছআপতো মেছেজ আহি আছে ধেৰ মানে তো সেইবোৰ অলপ কৰি মেলি লওঁ মানে ব্যস্ত মই আপোনালোকক আজি ভিডিঅ'টো প্ৰথমতেই কৈছিলোঁ সম্পূৰ্ণ ব্যস্ত মানে বুজিছেনে মোৰ চিডিউলটো বহুত বেছিয়ে হৈ গ'ল এতিয়া মানে কি ক'ব আৰু ব্যস্ত মানে সময়ে তেনেকুৱা কৰি দিছে কিন্তু উপায়টো নাই কৰিব লাগিবই তাকে এতিয়া আজি কৰি লওঁ আৰু আজি এই ব্লগটো এইখনতে ষ্টপ দিছোঁ এতিয়া পেঞ্চনিয়া লৈ আছিলোঁ মানে অলপ হিচাপ পত্ৰ কাম আছিলে সেই হিচাপ পত্ৰ কামখিনি কৰি ল'লোঁ বাকী ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব এই চেনেলটোতে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব আৰু লগতে কি ক'ত ক'ব মেলিব আছে কমেণ্টত ক'ব আৰু যদি মোৰ লগত ডাইৰেক্টলি কথা পাতিবলৈ বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰামৰ লিংকটো মই দিয়া আছে ফেচবুকতো মই আছোঁ আপোনালোকে মোক ফ'ল' কৰি পেলাই মেছেজ কৰিব পাৰে থেংক ইউ প্ৰায় 10 বাৰমান ট্ৰাই কৰিলোঁ তাৰ পাছত এইটো কাণ্ড হৈছেগৈ ৰ'ব এইটো ৰিষ্টাৰ্ট আৰু এডভান্স অপশ্যন বুলি আহিছে তো এই বেমাৰটো কোনোবাই জানে নেকি কওকচোন পাৰিলে মই ৰিষ্টাৰ্টটো কৰি দিছোঁ বাৰু কিন্তু কি হয় মই নাজানো যে এই ছুইচটো মই আপোনাক দেখাই দিছোঁ এই অন অফ ছুইচটো
টিপি থাকিলেও যে পটককৈ অন নহয়, এইটো ডিছপ্লে প্ৰব্লেম নে কিবা ভিতৰুৱা বেলেগ কিবা ছফ্টৱেৰ প্ৰব্লেম আপোনালোক কোনোবাই যদি জানে প্লিজ মোক আপোনালোকে কমেণ্ট কৰি কওকচোন। মই এইটো বিষয়ে একদম নাজানো যে মই আপোনালোকক প্ৰব্লেমটো কৈ দিছোঁ। মোৰ ইয়াৰ বেটেৰীটো যিটো সেই বেটেৰীটো নাই, এইখনৰ যিটো বেটেৰীটো নাই, তাৰ ভিতৰত যিটো প্লাগ থাকে এটা ভাগ গ'ল, যাৰ কাৰণে মই বেটেৰীটো ইউজ কৰিব পৰা নাই। বেটেৰীটো আছে কিন্তু ইউজ কৰিব পৰা নাই। কি কৰিলোঁ মই ডাইৰেক্ট কাৰেণ্ট, এইটো এটা লেপটপ দেখাতে লেপটপ, ই কিন্তু ভিডিঅ' ডাইৰেক্টষ্টপৰ কাম কৰিছে। ডাইৰেক্ট কাৰেণ্টৰ পৰা এনেকৈ মই ইয়াৰ পৰা এনেকৈ কাৰেণ্টত ডাইৰেক্ট ইয়াত লগাই দিওঁ। কাৰেণ্টৰ পৰা লগাই দিওঁ কাৰণে ই ডেস্কটপৰ নিচিনা কাম কৰি আছে। কিন্তু কি হয়, ইয়াত এই অন অফ ছুইচটো মই 4-5 মান টিপাৰ পিছতহে ইয়াৰ এই অ'পেনটো হয়, এতিয়ালৈকে চব অহাই নাই, বুজিছেনে? সেই বেমাৰটো মোৰ লাগি আছে। কি হৈছে কোনোবাই যদি জানে পাৰিলে মোক কমেণ্ট এটা কৰি কওক। এইটো আৰম্ভ হৈছে চাগে, কিনো হয় মই আপোনালোকক কৈ আছোঁ। আৰম্ভ হৈছে এটলিষ্ট দেই।